নবকুকে আপোনালোক সকলোকে স্বাগতম জনাইছো। এই মুহূৰ্তত প্ৰথমে এটা দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। এয়া হৈছে সাংসদ বদৰুদ্দিন আজমলৰ জনসভাৰ কিছু দৃশ্যাংশ। সাংসদ বদৰুদ্দিন আজমলৰ জনসভাত লাখে লাখে সংখ্যালঘু মানুহে ভিৰ কৰিছে আৰু গছত উঠিও এনেদৰে এতিয়া হেলিকপ্টাৰ চাইছে সাংসদ বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলৰ এখন হেলিকপ্টাৰ পৰিছে আৰু তাৰ পিছত লাখে ওচৰত মানুহ চাও কেনেদৰে মানুহে এই হেলিকপ্টাৰখন চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। যি সময়ত বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে সাংসদ বদৰুদ্দিন আজমলৰ সভাত একাংশ সংখ্যালঘু লোকৰ মানুহ নাই, অৰ্থাৎ খালী চকীৰ সন্মুখতে ভাষণ দিছে, কিন্তু তাৰ বিপৰীতে আন কিছু স্থায়ে কিন্তু দেখিবলৈ পোৱা গৈছে সাংসদ বদৰুদ্দিন আজমলৰ সভাত জনসমুদ্ৰ লাখ সংখ্যালঘু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰে এখন সভাত কচুৱাত নিৰ্বাচনী প্ৰচাৰ বা জনসভা সম্বোধন কৰিবলৈ যাওঁতে সাংসদ বদৰুদ্দিন আজমলৰ সভাত লাখে মানুহে ভিৰ কৰিছে। গছত উঠিও সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চাইছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু আজমলৰ সভাত লাখ সংখ্যালঘু লোক বা জনসমুদ্ৰ দেখিবলৈ পোৱা গৈছে। গছত উঠি আজমলৰ হেলিকপ্টাৰ চালে লাখ লোকে, লাখ লোকৰ জনসমাগম। কচুৱাত হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বদৰুদ্দিন আজমলে। আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা সভাত জনসমুদ্ৰ। বদৰুদ্দিন আজমলৰ সভাত জনসমুদ্ৰ। আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছক কটাক্ষ কৰিলে, আক্ৰমণ কৰিলে আজমলে। আৰু সমান্তৰালকৈ সংসদত সংখ্যালঘুৰ হকে মাত মাতিব পৰা লোকক ভোট দিয়ক বুলি ভোটাৰক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। নকল টুপি পিন্ধা মানুহক ভোট দিব নালাগে মুছলমান ৰাইজে, তাৰ বিপৰীতে যিসকল লোকে আচল টুপি পিন্ধে সেইসকল লোকক অৰ্থাৎ আমিনুলক ভোট দিবলৈ ৰাজ্যক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত দৃশ্যাংশ মন কৰক কেনেদৰে জনসমুদ্ৰ গছত উঠি মানুহে এতিয়া বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ চাবলৈ আহিছে। লাখ লোক, কেউফালে কেৱল মানুহ আৰু মানুহ, সংখ্যালঘু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কচুৱাত হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে এনেদৰে আজমলে, আৰু তেতিয়াই জনসমুদ্ৰ লাখ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ উপভোগ কৰিছে। হেলিকপ্টাৰ ওচৰৰ পৰা চাইছে, গছত উঠিও এনেদৰে এতিয়া হেলিকপ্টাৰ চোৱা দেখিবলৈ পোৱা গৈছে। আমি ডাবল উইণ্ডত দেখুৱাৰ চেষ্টা কৰিম। জনসমুদ্ৰ কেৱল কেউফালে মানুহ আৰু মানুহ, হেলিকপ্টাৰ গছত উঠি হেলিকপ্টাৰ চাইছে জনতাই। আজমলৰ সভাত এনেদৰে এতিয়া জনসমুদ্ৰ আৰু আমিনুল ইছলামৰ হৈ এনেদৰে প্ৰচাৰ চলাইছে কচুৱাত বদৰুদ্দিন আজমলে। আৰু তাৰ পিছতে AIDF জিন্দাবাদ ধ্বনি, AIDF বদৰুদ্দিন আজমল আমিনুল ইছলাম জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। কেউফালে কেৱল মানুহ আৰু মানুহ, জনসমুদ্ৰত পৰিণত হৈছে কচুৱা। আৰু সাংসদ বদৰুদ্দিন আজমলৰ এই হেলিকপ্টাৰ ওচৰৰ পৰা চোৱাত এনেদৰে ব্যস্ত হৈছে, ওলাই আহিছে লাখ লোকে সমাগম বা ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে সাংসদ বদৰুদ্দিন আজমলৰ সভাত সংখ্যালঘু লোকৰ ভিৰ বা জনসমুদ্ৰ। আমার প্রেসিডেন্ট, আমার দাদা পার্লামেন্টের একটা শক্তি পায় আর মানুষের কাম করতে পারে। আগরও হয়েছে, কোন দিন বেশি হয়েছে কত এটাও হওয়া নাই। আমার তো ডেইলি 40-50 হাজার মানুষ হয়ে আছে। হিমন্ত বিশ্ব শর্মারও মানুষ হওয়া নাই, আমারই মানুষ হয়েছে। একটু খোলাখুলি বোঝা যায় আমার ক্যান্ডিডেট জিকিল। তেখেতৰ পেটত কিয় বিষ হয়? আজমল ছেটৰ ল'ৰা মই জন্ম লৈছোঁ, হাতত সোণাৰ কি কয় স্পুন লৈ জন্ম লৈছোঁ। আমাৰ কোনো মানুহ দিব নালাগে, ল'ব নালাগে। এটা গাড়ী ফ্লাইট যদি মই যাওঁ, মই ইণ্ডিগত গৈ আছোঁ, আগৰ চিটত হ'ব পাৰে ৰাহুল গান্ধী বহি আছে, 2 নম্বৰ চিটত প্ৰাইম মিনিষ্টাৰ বহি আছে, 3 ছেক্ৰেটাৰী মই বহিছোঁ। ইয়াৰ মতলব নি বোলে সেইটো চব মই দি দিছোঁ পইচা, মই কিনি লৈছোঁ। পাগল যিসকলে। মই আগে ভাবিছিলোঁ বৰদুত বৰদলৈ এজন কিছু পঢ়া লেখা, JNUৰ পঢ়া লেখা, এতিয়া দেখিছোঁ জেব খালি মাথা মাৰে।
ওকে এটা চিট পাব আপোনালোকে এবাৰ তিনিটা পাব সুবিধ কি হ'ব আপোনাৰ যে বহুত আগত ধুবুৰীত আমি ইনশাল্লাহ ৰকিবুল চাহে ইমান মিছা মাতি আছে ইমান ডেইলি আপোনালোকে কালি চাওক যে হাজাৰ হাজাৰ মানুহ ডেইলি তাৰ কংগ্ৰেছক পদত্যাগ কৰি আছে কালি কমচে কম 2000 মানুহে পদত্যাগ কৰিছে হা এইটো বুজা যায় যেতিয়ালৈকে ইলেকশ্যন ভোটৰ দিন যাব হা মোৰ আন্দাজা আছে মই দেখি আছোঁ 2080 হৈ যাব ইনশাল্লাহ কিন্তু নগাঁও লোকসভাত কমচে কম 2 লাখ 2 লাখ ভোটত জিকিব আগৰো হৈছে আজি হৈছিলে কোনদিন বেছি হৈছে কতো আপোনালোকৰ এটাও হোৱা নাই আমাৰ তো ডেইলি 40-50 হাজাৰ মানুহ হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰো মানুহ হোৱা নাই আমাৰেই মানুহ হৈ আছে এইটো খোলাখুলি বুজা যায় আমাৰ কেণ্ডিডেট জিকিল আজি প্ৰতিপক্ষলৈ কৈছে যে এখন হেলিকপ্টাৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক তেখেতৰ পেটত কিয় বিষ হয় আজমল ছেটৰ ল'ৰা মই জন্ম লৈছোঁ হাতত সোণাৰ কি কয় স্পুন লৈ জন্ম লৈছোঁ আমাৰ কোনো মানুহ দিব নালাগে ল'ব নালাগে এটা গাড়ী ফ্লাইট যদি মই যাওঁ মই ইণ্ডিগত গৈ আছোঁ আগৰ চিটত হ'ব পাৰে ৰাহুল গান্ধী বহি আছে 2 নম্বৰ চিটত প্ৰাইম মিনিষ্টাৰ বহি আছে 3 ছেক্ৰেটাৰী মই বহিছোঁ ইয়াৰ মতলব নি বোলে সেইটো চব মই দি দিছোঁ পইচা মই কিনি লৈছোঁ পাগল যিসকলে মই আগে ভাবিছিলোঁ বৰদুত বৰদলৈ এজন কিছু পঢ়া লেখা JNUৰ পঢ়া লেখা এতিয়া দেখিছোঁ জেব খালী মাথা মাৰে ওকে এটা চিট পাব আপোনালোকে এবাৰ তিনিটা পাব সুবিধ কি হ'ব আপোনাৰ যে বহুত আগত ধুবুৰীত আমি ইনশাল্লাহ ৰকিবুল চাহে ইমান মিছা মাতি আছে ইমান ডেইলি আপোনালোকে কালি চাওক যে হাজাৰ হাজাৰ মানুহ ডেইলি তাৰ কংগ্ৰেছক পদত্যাগ কৰি আছে কালি কমচে কম 2000 মানুহে পদত্যাগ কৰিছে হা এইটো বুজা যায় যেতিয়ালৈকে ইলেকশ্যন ভোটৰ দিন যাব হা মোৰ আন্দাজা আছে মই দেখি আছোঁ 2080 হৈ যাব ইনশাল্লাহ কিন্তু নগাঁও লোকসভাত কমচে কম 2 লাখ ভোটত জিকিব আগৰো হৈছে আমার প্রেসিডেন্ট আমার দাদা